নমস্কাৰ, মই নৱদৰা। আজি আপোনালোকক কওঁ মহম্মদ আলীৰ বিষয়ে। মহম্মদ আলীক হয়তো আপোনালোকে বহুতেই চিনি পায় বা বহুতেই তেখেতৰ নাম শুনিছে। মহম্মদ আলী এনে এজন ব্যক্তি আছিল যিজন ব্যক্তিয়ে বিশ্বৰ বক্সিং চেম্পিয়নসকলক ডমিনেট কৰিছিল। মহম্মদ আলী এনে এজন বক্সাৰ আছিল যিজন বক্সাৰৰ আগত বিশ্বৰ শক্তিশালী বক্সাৰসকলেও বক্সিং খেলিবলৈ ভয় কৰিছিল। তেখেতৰ শক্তি বা তেখেতৰ ইনোভেশন স্কিলৰ আগত অন্যান্য বক্সাৰসকলে হাৰ মানিছিল। মহম্মদ আলীৰ জন্ম হৈছিল 17 জানুৱাৰী 1942 আমেৰিকাত। তেখেত প্ৰকৃততে মুছলিম ধৰ্মাৱলম্বী নাছিল বা তেখেতৰ নামো নাছিল মহম্মদ আলী। তেখেতে বিভিন্ন সমস্যাৰ মাজেদি পাৰ হৈ যাবৰ কাৰণে তেখেতে নিজৰ ধৰ্ম পৰিৱৰ্তন কৰিছিল আৰু নিজৰ নাম লৈছিল মহম্মদ আলী বুলি। মহম্মদ আলীৰ প্ৰকৃত নাম আছিল কেছিয়াছ মাৰ্চিলাছ স্কে। তেখেতে 61খন বক্সিং মেটচ খেলিছিল। তাৰে 56খন তেখেত জিকিছিল আৰু 5খনতে মাত্ৰ হাৰ মানিছিল। তেখেত এজন বক্সিং প্লেয়াৰে নাছিল, তেখেত এজন ছ'চিয়েল ৰিফৰ্মাৰো আছিল। আমেৰিকাত কলা মানুহ বগা মানুহৰ মাজত যেতিয়া সংঘাত হৈছিল, বৰ্ণ বৈষম্য হৈছিল, তেতিয়া তেওঁ কলা মানুহ আৰু বগা মানুহৰ যিখিনি বিভেদ আছিল সেই বিভেদখিনি দূৰ কৰিবলৈ যৎপৰোনাস্তি যত্ন কৰিছিল। এদিন মহম্মদ আলীয়ে এঠাইত পানী খাবৰ বাবে গৈছিল। তেখেতক পানী খাবলৈ দিয়া নহ'ল কাৰণ তেখেত কলা ৰঙৰ আছিল। তেতিয়াই মহম্মদ আলীয়ে সিদ্ধান্ত লৈছিল যে তেখেতে আমেৰিকা সমাজৰ পৰা বৰ্ণ বৈষম্য বা এই ৰঙৰ যিটো বিভেদ আছিল এই বিভেদখিনি দূৰ কৰিব। আৰু এই ৰঙৰ বিভেদৰ বাবেই তেখেতে নিজৰ ধৰ্ম পৰিৱৰ্তন কৰিব লগা হৈছিল। কাৰণ আমেৰিকাৰ সমাজত এটা নিয়ম আছিল যে বগা মানুহক সদায় ভাল সুবিধা দিছিল আৰু কলা মানুহখিনিক ইমান সুবিধা দিয়া হোৱা নাছিল। গতিকে তেওঁ নিজৰ ধৰ্ম চেঞ্জ কৰিছিল আৰু নিজৰ নাম চেঞ্জ কৰিছিল মহম্মদ আলীলৈ। আৰু আজি গোটেই বিশ্বই তেখেতক চিনি পায় মহম্মদ আলী ৰূপে। মহম্মদ আলীৰ যেতিয়া বক্সিং কেৰিয়াৰ আৰম্ভ হৈছিল সেই ঘটনাটো আছিল খুব ইণ্টাৰেষ্টিং। মহম্মদ আলীৰ 12 বছৰ বয়সত দেউতাকে আনি দিছিল তেখেতক এখন চাইকেল আৰু কেইদিনমানৰ পিছত তেখেতৰ চাইকেলখন চুৰি হৈ গৈছিল। মহম্মদ আলীয়ে মনতে খুব দুখ পাইছিল আৰু তেওঁ সিদ্ধান্ত লৈছিল যে যিকেইজন চোৰে তেখেতৰ চাইকেলখন চুৰ কৰিছিল তেখেতে কাৰো সহায় নোলোৱাকৈ সেই চোৰকেইজনক ধৰি নিজেই শাস্তি দিব। সেই চোৰকেইজনক কেনেকৈ ধৰিব তেওঁ ভাবি পোৱা নাছিল। তেখেতৰ ঘৰৰ ওচৰতে এজন খুৰাক আছিল। সেই খুৰাকজন পেছাত আছিল পুলিচ বিষয়া। তেখেতে কথাবোৰ পুলিচ বিষয়াজনক কৈছিল আৰু কৈছিল যে সেই চোৰকেইজনক মই নিজেই ধৰিব বিচাৰোঁ। তেতিয়া পুলিচ বিষয়াজনে কৈছিল যে তুমি সেই চোৰকেইজনক ধৰিবলৈ যাওঁতে তুমি বক্সিং জানিব লাগিব, কাৰাতে জানিব লাগিব, তেতিয়াহে তুমি সেই চোৰকেইজনক ধৰিব পাৰিবা। তাৰপিছতেই মহম্মদ আলীয়ে সিদ্ধান্ত লৈছিল যে তেখেতে বক্সিং শিকি সেই চোৰকেইজনক ধৰিব আৰু মহম্মদ আলীয়ে বক্সিং শিকিবলৈ আৰম্ভ কৰিলে। সেই যি বক্সিং শিকিবলৈ আৰম্ভ কৰিলে সেই বক্সিঙক আৰু কেতিয়াও তেওঁ ত্যাগ নিদিলে বা অভ্যাস কৰিবলৈ এৰি নিদিলে। সেই যি শিকিছিল সেই বক্সিং শিকাই তেখেতক প্ৰতিষ্ঠা কৰিলে এজন বিশ্বৰ শ্ৰেষ্ঠ বক্সাৰ হিচাপে। 1960 চনত অলিম্পিক হৈছিল ৰোম দেশত আৰু তেখেতে বক্সিঙত প্ৰতিদ্বন্দ্বিতা কৰিছিল। তেখেতে নিজৰ প্ৰতিদ্বন্দ্বী প্ৰত্যেকজনক হৰুৱাই গ'ল আৰু তেখেতৰ লাষ্ট বক্সিং পৰিছিল গৈ গ'ল্ড মেডেলত আৰু সেই বছৰেই তেখেতে জয়ী হৈছিল গ'ল্ড মেডেল আৰু সেই সময়ত তেখেতৰ বয়স আছিল মাত্ৰ 18 বছৰ। মহম্মদ আলীৰ 22 বছৰ বয়সত তেখেতে প্ৰতিদ্বন্দ্বিতা কৰিছিল ৱৰ্ল্ডৰ নাম্বাৰ 1 বক্সাৰ ছানী লিষ্টনৰ লগত আৰু সেই প্ৰতিদ্বন্দ্বিতাখনত মহম্মদ আলীয়ে হৰুৱাইছিল ৱৰ্ল্ডৰ নাম্বাৰ 1 বক্সাৰ ছানী লিষ্টনক আৰু তেতিয়া সকলোৱে কৈছিল এয়া মহম্মদ আলীৰ ভাগ্য। মহম্মদ আলীয়ে ভাগ্যৰ বলতহে ছানী লিষ্টনক হৰুৱাব পাৰিছিল। সেই কথাটো মহম্মদ আলীয়ে সহ্য কৰিব পৰা নাছিল আৰু তাৰ পিছৰ বছৰ মহম্মদ আলীয়ে ছানী লিষ্টনক পুনৰবাৰ হৰুৱাই প্ৰমাণ কৰিলে যে ৱৰ্ল্ডৰ বক্সিং চেম্পিয়ন মহম্মদ আলীহে। মহম্মদ আলী বক্সিং কিঙৰ দিশে আগুৱাই যাবলৈ আৰম্ভ কৰিলে। USA আৰু ভিয়েটনাম যুদ্ধৰ সময়ত মহম্মদ আলী USA আৰ্মিৰ লগত যাবলৈ অমান্তি হ'ল। মহম্মদ আলী যুদ্ধৰ বাবে যাবলৈ অমান্তি হোৱাৰ বাবে USA গভৰ্ণমেণ্টে মহম্মদ আলীৰ যিমানবোৰ মেডেল আছিল, যিমানবোৰ পুৰস্কাৰ আছিল সকলোবোৰ মহম্মদ আলীৰ পৰা কাঢ়ি লোৱা হ'ল আৰু মহম্মদ আলীৰ ওপৰত বেন লগাই দিয়া হ'ল বা প্ৰতিবন্ধকতা লগাই দিয়া হ'ল যে মহম্মদ আলীয়ে বক্সিং খেলিব নোৱাৰিব আৰু মহম্মদ আলীক 5 বছৰৰ বাবে কাৰাদণ্ড দিয়া হ'ল। এই কথাটোক লৈ মহম্মদ আলী একেবাৰে সুখী নাছিল। গতিকে মহম্মদ আলীয়ে তাৰ উপায় বিচাৰি কোৰ্টলৈ গ'ল আৰু কোৰ্টে সিদ্ধান্ত দিলে যে মহম্মদ আলীৰ পৰা এনেধৰণে মেডেলবোৰ উঠাই অনা বা মহম্মদ আলীৰ ওপৰত প্ৰতিবন্ধকতা লগোৱাটো কোনো গ্ৰহণযোগ্য কথা নহয়। মহম্মদ আলীক তেখেতৰ মেডেলবোৰ ঘূৰাই দিব লাগে আৰু প্ৰতিবন্ধকতা উঠাই ল'ব লাগে বুলি কোৰ্টে
সিদ্ধান্ত দিলে। এই 3 বছৰৰ পাছত মহম্মদ আলীয়ে খেলিছিল প্ৰথমখন বক্সিং মেটচ, যিখন বক্সিং মেটচত মহম্মদ আলী জীৱনত প্ৰথমবাৰৰ বাবে হাৰৰ সন্মুখীন হ'ব লগা হৈছিল। তাৰ পিছত আৰু তেখেত হাৰিব লগা নহ'ল, তেখেতে সেই মেটচখন জিকিছিল। মহম্মদ আলীয়ে 3বাৰৰ বাবে হেভিৱেইট চেম্পিয়নশ্বিপ খিতাপ দখল কৰিছিল। 2005 চনত মহম্মদ আলীয়ে ইউএছএৰ টপ এৱাৰ্ড গ্ৰহণ কৰিছিল। সেই এৱাৰ্ডটোৰ নাম আছিল প্ৰেচিডেণ্টিয়েল মেডেল অফ ফ্ৰীডম। মহম্মদ আলীয়ে জীৱনৰ অন্তিমখন বক্সিং মেটচ খেলিছিল 1981 চনত আৰু মহম্মদ আলীৰ মৃত্যু হৈছিল 3 জুন 2016 চনত। গতিকে আশা কৰোঁ আপোনালোকে মহম্মদ আলীৰ এই কাহিনীটো নিশ্চয় ভাল পালে। যদি ভাল পালে প্লিজ ভিডিঅ'টো লাইক কৰি দিব, আপোনাৰ ফেমিলি আৰু ফ্ৰেণ্ড সাৰ্কেলৰ মাজত এই ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে আপোনাৰ লগতে তেখেতসকলো এই ভিডিঅ'টো চাই ইনস্পায়াৰ হ'ব পাৰে। আৰু ভিডিঅ'টোৰ কমেণ্ট বক্সত কমেণ্ট কৰি মোক জনাব আপোনালোকে ভিডিঅ'টো চাই কেনে পালে। আৰু যদি চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি লৈ অল নটিফিকেশ্যন অন কৰি ল'ব। মই আপোনালোকৰ বাবে এনে ধৰণৰ ভিডিঅ' ৰেগুলাৰ আনি থাকিম। থেংক ইউ ফৰ ৱাচিং দিছ।